এটালৈ আহিছোঁ চাইডকে লৈকে সকলোকে welcome back to our YouTube channel আৰু এটো কিহৰ ব্লগ আপোনালোকে গম পাইছে আশা কৰো সকলোৰে ভালে আৰু আজি মই যাম মাহী ঘৰলে আৰু কাইলে মাহী ভন্টি হাতনে ধোৱা কি কৰো দেখাই যাম আৰু মোৰ ভিডিওটো স্কিপ নকৰাকে হেকলৈকে চাই থাকিব এতিয়া বাজিছে এটা আৰু মই উলাংগে ফ্ৰেন্ডছ মই তো ৰেডি হৈ গলো আৰু এতিয়া আমি যাম আপোনালোকক দেখাই যাম আৰু চাই থাকিব ভিডিওটো ফ্ৰেন্ডছ আমি এতিয়া ফলঙনি পালোহি আৰু মাহী ঘৰ পোৱাগে নাই গৈ আছো আপোনালোকক দেখাই যাম মাহী ঘৰটো দেখাম বাৰু আপোনালোকে চাই থাকিব ভিডিওটো এয়া বৌ আহি আছে লগত ফ্ৰেন্ডছ এতিয়া আমি পাই গলোহি মাহীহঁতৰ ঘৰটো কাইলৈ দেখাম আজি নেদেখাম আৰু পাছফালে কামত লাগি আছে দেখাম বাৰু এতিয়া মই কাপোৰটো হলাই লওঁগে তাৰপিছত দেখাম চাই থাকিব সব পুৰা কামত লাগি আছে আৰু এজনী কইনাৰ ভনীয়েক হয় আপোনালোকক কইনাক দেখাম বাৰু এয়া ভন্টি লগৰ ছোৱালী আৰু আমি ৰাতি ৰিলছ বনাই আছো এয়া অকমান দেখাই দিছো নেক্সট ডে গুড মৰ্নিং আৰু কালি মই ভিডিওটো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ কাৰণ কালি মানুহ ধেৰ আছিলে ঘৰত আৰু কালি ভণ্টিৰ লগৰ ছোৱালীও আহিছিলে তাত উৎপাত হৈ আছিলে সেইকাৰণে মই ভিডিওটো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ সেইকাৰণে আজি ৰাতিপুৱা কৰিছোঁ আজি হাতনে ধোৱা আৰু আজি কি হয় আপোনালোকক দেখাই যাম চাই যাব এয়া কইনাক সজাই থাকোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ ভালকৈ কৰিবলৈ নাপালোঁ আৰু কইনাক সজোৱাৰ পাছত ভিডিঅ'টো কৰিবলৈ নাপালোঁ সেইকাৰণে ফটোখন দি দিছোঁ আৰু কেনেকুৱা লাগিলে ক'ব আপোনালোকে একদম বেয়া নাপাব মাহী ঘৰটো একেবাৰে দেখাব নোৱাৰিলোঁ এইটো হাতনীয়া ভিডিঅ' হয় আৰু বিয়া ভিডিঅ'টো আছেই আপোনালোকক বিয়া ভিডিঅ'ত সঁচাকৈ কৈছোঁ মই এই মাহী ঘৰটো দেখাম বাৰু এতিয়া আপোনালোকে বেয়া নাপাব আৰু মই মানে ভালকৈ ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ সেইকাৰণে কইনাৰ ফটোখন দি দিছোঁ সজোৱাৰ পাছত কেনেকুৱা লাগিলে ক'ব আমি এতিয়া টেঙা খাই বহি আছোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভালকৈ চব দেখাব নোৱাৰিলোঁ সেইকাৰণে বেয়া নাপাব আৰু ভণ্টিক কেনেকৈ সজালে এইটো দেখালোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো বাই বাই